নমস্কাৰ। ঘৰতে বহি ইংৰাজী শিকোঁ গ্ৰুপটোৰ তৰফৰ পৰা যিসকলে স্বইচ্ছাই আমাৰ এই গ্ৰুপটোত যোগদান কৰিছে তেওঁলোকলৈ আমি আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেই থকা সময়খিনি এই দিনকেইটাত কিবা এটা সুপ্ৰয়োগ হওকেই বুলি আমি আলোচনা কৰি এই কামটো কৰিবলৈ আগবাঢ়িছোঁ। তাৰ আগতে কৈ লওঁ, আমি কোনো শিক্ষক নহয় বা এইটো কোনো ধৰণৰ ক্লাছৰুম নহয়, কোচিং নহয়। ইয়াত ইংৰাজীৰ প্ৰতি থকা আমাৰ ধাৰণাখিনি বা আমি যিখিনি শিকিছোঁ বা আপোনালোকেও যিখিনি শিকিছে জানে, সেইখিনি আমি ভাগ বাটোৱাৰা কৰি ল'ম। আৰু লগতে আমাৰ মূল লক্ষ্য হ'ল এটাই যে ইংৰাজীৰ প্ৰতি থকা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ যি ভয়, সেই ভয়টো দূৰ কৰিবলৈ আমি যদি কিঞ্চিত মানুহ সহায় কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বৰ ভাল লাগিব। আৰু এই ভয়টো দূৰ কৰিবৰ কাৰণেই আপোনালোক ইয়ালৈ আহিছে। আপোনালোক যথেষ্ট জনা বুজা মানুহ, আমাতকৈ বহুকেইজন উচ্চ শিক্ষিত, আৰু আমি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ অসমীয়া মাধ্যমত পঢ়ি থকা সন্তানক, ভতিজা ভতিজী বা পৰিয়ালৰ যিসকলে অসমীয়া মাধ্যমত পঢ়ি আছে বা আপোনালোকৰ চিনাকি ছাত্ৰ ছাত্ৰী যিসকলে ইংৰাজীটোক ভয় কৰে বা এটা ভয়ৰ চকুৰে চায়, আমাৰ কথাখিনি আমি অনাগত দিনকেইটাত যিখিনি কথা আপোনালোকৰ লগত আমি ভাগ বাটোৱাৰা কৰি ল'ম, শ্বেয়াৰ কৰি ল'ম, সেইখিনি তেওঁলোকৰ লগত আপোনালোকে শ্বেয়াৰ কৰি ল'ব। আৰু সামান্য হ'লেও যদি আমি তেওঁলোকৰ ভয়টো দূৰ কৰিব পাৰোঁ আৰু ইংৰাজীটো এক নতুন ধৰণেৰে শিকাব বা শিকিব পাৰোঁ, তেতিয়াহ'লে হয়তো অদূৰ ভৱিষ্যতে কিঞ্চিত হ'লেও আমাৰ শ্ৰম সাৰ্থক হ'ব। প্ৰথমতেই মই নিজৰ পৰিচয়টো দি লৈছোঁ। হয়তো বহুতে মোক চিনি নাপায়, কিছু সংখ্যকে চিনি পায় যিসকল ফেচবুকত মোৰ বন্ধুৰ তালিকাত আছে। মই দেৱাংগ পল্লৱ শইকীয়া। মই মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰিছিলোঁ। হাইস্কুলীয়া শিক্ষা শেষ কৰিছোঁ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। উচ্চতৰ মাধ্যমিক পঢ়িছিলোঁ কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। কটন মহাবিদ্যালয়ৰ পৰা মই BA পাছ কৰিছোঁ ইংলিছত অনাৰ্ছ লৈ। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মই ইংৰাজী সাহিত্যত MA পাছ কৰিছোঁ। তাৰপিছতে মই এটা বহুজাতিক প্ৰতিষ্ঠানত 9 বছৰ চাকৰি কৰিলোঁ, একুৰেটিভ হেল্থ ইনকৰ্পৰেশ্যন বুলি গুৰগাঁৱত। তাৰপিছতো মই ঘৰৰ পৰা কৰিছিলোঁ আন এটা বহুজাতিক প্ৰতিষ্ঠানত, নুৱান্স হেল্থ কেয়াৰ ছাৰ্ভিচেছ বুলি। এই গোটেইবোৰ ইংৰাজীৰ লগত জড়িত। আৰু মই আজিলৈকে যিখিনি শিকিলোঁ বা ইংৰাজীত যি সামান্য জানো, সেই কথাখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে জনাখিনিও আমাৰ লগত শ্বেয়াৰ কৰিব। আমাৰ মূল উদ্দেশ্যটোৱেই হৈছে ইংৰাজীৰ প্ৰতি থকা আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ ভয়টো দূৰ কৰিব লাগে। আমি শিক্ষক নহয় আৰু আমাৰ শিকোৱাৰ তেনেধৰণৰ কোনো অভিপ্ৰায় নাই, বা যিখিনি শিক্ষকৰ যিখিনি গুণ লাগে বা যিখিনি তত্ত্বগতভাৱেই হওক বা যিখিনি আমাক অনুশীলন দিয়া হয় শিক্ষকৰ বাবে স্পেচিয়েল ট্ৰেইনিং, সেয়াও আমি লোৱা নাই। কিন্তু ব্যৱহাৰিক ইংৰাজীৰ পৰা যথেষ্টখিনি শিকিছোঁ, ব্যক্তিগত জীৱনত কিছু পৰিমাণে হ'লেও শিকিছোঁ। সেইখিনিকে আপোনালোকৰ লগত আমি ভাগ বাটোৱাৰা কৰি ল'ম। আমাৰ দলটোত যিকেইজন আছে প্ৰত্যেকে আপোনালোকৰ লগত ভাগ বাটোৱাৰা কৰি ল'ব। আপোনালোকেও আপোনালোকৰ যিখিনি ইংৰাজীৰ বিষয়ে আপোনালোকে জানে আমাৰ লগত সেইখিনি শ্বেয়াৰ কৰিব। আৰু সকলোৰে মূল লক্ষ্যটো হৈছে আমাৰ গ্ৰুপত থকা যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ যি ভয় আছে, সেই ভয়টো আমি নোহোৱা কৰিব লাগে। গতিকে আজি প্ৰথম দিনাখনেই আমাৰ মূল মন্ত্ৰ আৰু আমাৰ থিমটো হ'ল ইংৰাজী এটা সহজ বিষয়, ইংৰাজী সহজ, ইংৰাজী টান নহয়। আচলতে স্কুলত থাকোঁতেই আমি পঞ্চম ক্লাছ 5ৰ পৰা আমি ইংৰাজী পাইছিলোঁ। গতিকে 4ৰ্থমান শ্ৰেণীৰ পৰাই আমাক এটা ভয় দেখুওৱা হ'ল, অহা বছৰৰ পৰা ইংৰাজী পাবি, সাৱধান। চাইক'লজিকেলি আমাক তেতিয়াই ভয় দেখুওৱা হ'ল যে ইংৰাজী এটা টান বিষয়। আৰু টিউশ্যনো তেনেকুৱাকৈ ঠিক কৰে যে ক্লাছ 5ৰ পৰা হওক বা ক্লাছ 7ৰ পৰা হওক বা ক্লাছ 8ৰ পৰা হওক, কিহৰ টিউশ্যন লাগিব? ইংৰাজী, বিজ্ঞান, অংক। চাইক'লজিকেলি আমাক এটা ভয় মূৰত সুমুৱাই দিয়া হয়। সেই ভয়টো আচলতে আমাৰ শিক্ষাগুৰুসকল দোষী নহয় বা আমাৰ ঘৰখন দোষী নহয়, কোনো দোষী নহয় বা সমাজখনো দোষী নহয়। এই বস্তুটো আমাৰ মূৰত সুমুৱাই দিয়া হয় এই যিটো ইয়াৰ বাবে জগৰীয়া হ'ল সময়।
সময়ৰ বাবে আৰু অতীতত ঘটি হোৱা ঘটনাবোৰৰ বাবে আমাক সৰুৰে পৰাই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনি মূৰত সুমুৱাই দিয়া হয় ইংৰাজীত ভাল হ'ব লাগিব, ইংৰাজীটো এটা টান বিষয়। আৰু টান বুলি কোৱাৰ লগে লগে মই নিজেই ভুক্তভোগী যে অংক টান বুলি মোক ইমান বেছিকৈ প্ৰেছাৰ দিয়া হ'ল এটা সময়ত যে অংকত সঁচাকৈ মই বেয়া হৈ গ'লোগৈ। কিন্তু ইংৰাজীটো সঁচাকৈ সিমান টান জানো? আপোনালোকে যিসকল আপোনালোকৰ নিজৰ সন্তান, ভতিজা ভতিজী বা আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অনুগ্ৰহ কৰি এই কথাখিনি শ্বেয়াৰ কৰিব। ইংৰাজীটো সঁচাকৈ সিমান টান হয়নে? আমি ইংৰাজীটো সহজ বুলি যদি সৰুৰ পৰাই ল'ব পাৰোঁ, বিশেষকৈ মই বাৰে বাৰে কৈছোঁ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে, ইংৰাজী অসমীয়াৰ নিচিনাই নহয় নেকি? বিজ্ঞানটো এটা বিষয়, অংক এটা বিষয়, সমাজশাস্ত্ৰ এটা বিষয়, কিন্তু ইংৰাজীটো হ'ল ভাষা। আৰু এই ভাষাটো এনেকুৱা নহয় যে আমাৰ বাবে একেবাৰে নতুন। আমাৰ দেশত, আমাৰ ৰাজ্যত, আমাৰ চুকে কোণে এই ভাষাটোৰ প্ৰয়োগ চলি আছে। অফিচ কাছাৰীত হওক, ইংৰাজীত পেপাৰ আছে, ইংৰাজীত কিতাপ আছে চাৰিওফালে, ইংৰাজীৰ চিনেমা আছে, ইংৰাজীৰ গান আছে। জাৰ্মান, ফ্ৰেন্সৰ কিবা পেপাৰ আমাৰ গাঁৱলৈ যায়নে? জাৰ্মান বা ফ্ৰেন্সৰ বা ফৰাচী ভাষাৰ কিবা কিতাপ আমাৰ গাঁৱৰ লাইব্ৰেৰীত বা গাঁৱৰ কিতাপৰ দোকানত পায়নে? বা আমাৰ পাঠ্যক্ৰমত আছে নেকি? নাই নহয়, ইংৰাজীটো আছে। চবতে ইংৰাজী কিতাপ পায়, চবতে ইংৰাজী পেপাৰ পায়। গতিকে আমি ইংৰাজীটো সহজ বুলিয়েই প্ৰথমতেই আমি মগজুত এটা ধাৰণা সুমুৱাই লৈ যদি ছাত্ৰ ছাত্ৰীসকলে পঢ়া আৰম্ভ কৰোঁ, তেতিয়াহ'লে এটা সময়ত ই সঁচাকৈয়ে সহজ হৈ যায়গৈ। সহজ মানে এইটো ক'বলৈ যোৱা নাই যে আমি ইংৰাজী সহজ বুলি ভাবি লৈ ইংৰাজীত ফ্লচিনাও চিলিনি হিলিফিলিফিকেশ্যন কি আমি জানিব লাগিব। ইংৰাজীত শশী থাৰুৰে টুইটাৰত, তেওঁৰ ব্লগত বা ফেচবুকত বা তেওঁৰ লিখনিবিলাকত যিবোৰ ইংৰাজী ব্যৱহাৰ কৰে, সেই ইংৰাজী আমি কণ্ঠস্থ কৰিব লাগিব, মুখস্থ কৰিব লাগিব, সেই ইংৰাজীৰ প্ৰতিটো শব্দ আমি জানিব লাগিব। তেনেকুৱাটো একো কথা নহয়। ব্যৱহাৰিক জীৱনৰ বাবে যিখিনি আমাক ইংৰাজী লাগে, ইংৰাজী পঢ়িবৰ কাৰণে যিখিনি লাগে, ইংৰাজী ক'বৰ কাৰণে যিখিনি লাগে, সেইখিনি আমি আয়ত্ব কৰিব পাৰিব লাগিব। আৰু তেতিয়াহে পাৰিম যেতিয়া আমি এই মনৰ পৰা ইংৰাজীৰ প্ৰতি থকা ভয়টো দূৰ কৰি ল'ব পাৰোঁ, যে ইংৰাজী ইমান টান নহয়, বাঘ ভালুক নহয়। আৰু বাকী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিখিনি ইংৰাজী লাগে সেইখিনি শিকোৱা মানুহ আছে। সেইখিনি শিকোৱা মানুহ এই গ্ৰুপটোতে আহিব। তেওঁলোকে কিছুমান টিপছ দিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ইংৰাজীটো তাত অকণমান টান হয়, সেইখিনিৰ লগত মোকাবিলা কেনেকৈ কৰিব লাগে। তেওঁলোকো অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰাই গৈ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ এতিয়া ভাৰত চৰকাৰৰ প্ৰশাসনীয় বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁলোকতো আমাৰ নিচিনাই সেই আলু কচু খাই যোৱা অসমীয়া মাধ্যমৰ পৰা। গতিকে এই ভয়টো আমি দূৰ কৰিবই লাগিব, আৰু এই দূৰ কৰাৰ দায়িত্বটো এতিয়া আমাৰ। এই ভয়টো কিয় এই ভয়টো ইংৰাজীৰ প্ৰতি থকা আমি কিয় দূৰ কৰিব লাগে? মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'লোঁ। মই 8ম শ্ৰেণীৰ পৰাই মই ইংৰাজী উইজডম নামৰ আলোচনীখন পঢ়িছিলোঁ। মই তেতিয়াৰ পৰা আছাম ট্ৰিবিউন পঢ়িছিলোঁ। গতিকে অসমীয়া মাধ্যমত থাকিও মই অলপ অলপ ইংৰাজী জনা হৈছিলোঁ। ক'বও পাৰোঁ সামান্যভাৱে হ'লেও, বা লিখিবও পাৰোঁ। বা মই ভইচ অফ আমেৰিকা শুনিছিলোঁ, BBC শুনিছিলোঁ। সেইবোৰৰ পৰা শিকি 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 ভুলে শুদ্ধ ইংৰাজী ক'বলৈ শিকিছিলোঁ, ভুলে শুদ্ধ ইংৰাজী লিখিবলৈ শিকিছিলোঁ। মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰা মই গৈ যিদিনাখন প্ৰথম কটন মহাবিদ্যালয়লৈ আহিছিলোঁ, হোষ্টেলত সোমাই মই ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক লগ কৰিবলৈ গৈ তেখেতৰ আগত এটা ভুল ইংৰাজী কৈছিলোঁ, ভুল ইংৰাজী বাক্য এটা, আৰু তাত বহি থকা দুজনে হাঁহিছিল। সেইদিনাখনে মোক খুব গাত লাগিছিল যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী হৈ এইখিনি ইংৰাজী ইয়াত এতিয়া শুদ্ধকৈ ক'ব নোৱাৰিলোঁ, ডিগ্ৰী পঢ়া এটা BA পঢ়িবলৈ অহা এটা ল'ৰাই। গতিকে এইটো কেনেবাকৈ আমি ঠিক কৰিবই লাগিব। দ্বিতীয় কথাটো হ'ল, যোৱা 3 বছৰমান ধৰি মই, আপোনালোকে যিসকলে মোক ফেচবুকত মোৰ বন্ধুৰ তালিকাত আছে তেখেতসকলে হয়তো জানে যে মই খাৰখোৱা, মোৰ এটা প্ৰতিষ্ঠান আছে খাৰখোৱা ফুডছ বুলি, সেইটো মই পৰিচয় থাকিম। মোৰ খাৰখোৱা ফুডছ নামৰ এটা প্ৰতিষ্ঠান আছে। মোৰ প্ৰকাশিত 2খন কিতাপ আছে, এখন অনুভৱৰ আলাপ দিগন্ত ভট্টাচাৰ্য আৰু জ্যোতিৰূপম দত্তৰ সৈতে, আৰু মোৰ এখন গল্প সংকলন আছে একক নৈৰ দৰে, আৰু মোৰ এটা সদ্য মুক্তিপ্ৰাপ্ত গীত হ'ল ৰৈ যাবই থকা নহয়। গতিকে এইখিনিও লগতে কৈ থ'লোঁ আপোনালোকক, যিসকলে মোক চিনি নাপায়। গতিকে যিসকলে মোক চিনি পায় তেওঁলোকে জানে যে মই যোৱা 3 বছৰে বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয়লৈ মই গৈছোঁ। তেওঁলোকে বিভিন্ন ধৰণে মোক যুৱ উদ্যোগী হিচাপে মাতে, ল'ৰা ছোৱালীক কথা ক'বলৈ মাতে, ল'ৰা ছোৱালীক 2 এষাৰ কথা কৈ দিবলৈ মাতে। মই গৈ খুব ভাল পাওঁ, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকক, ক্লাছ 4ৰ পৰা 10লৈকে যিসকল আছে তেওঁলোকে খুব আগ্ৰহেৰে কথা পাতে। আৰু মই ডায়েৰীত লিখি থোৱা আছে যে বেছিভাগ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰ অংকটো খুব চোকা, বিজ্ঞানতো খুব চোকা, ইংৰাজীটো খুব চোকা।
কিন্তু তথাপিও তেওঁলোকে সেই ইংৰাজীখিনিলৈ বাহিৰলৈ আহিবলৈ ভয়। কম্পিটিটিভ এক্সাম এটাৰ কাৰণে তেওঁলোকৰ যাবলৈ ভয়। কিয়? তেওঁলোকৰ অলৰেডি এইটো প্ৰিঅকুপাইড হৈ আছে তেওঁলোক, যে ইংৰাজীটো ইমান টান, তাত ইমান টান ইংৰাজী থাকিব, ইমান টান হেৰি থাকিব, আৰু সেই ভয়ৰ কাৰণে তেওঁলোকে সময়ত খোকোজা লাগেগৈ। প্ৰশাসনীয় সেৱাৰ বাবে সাক্ষাৎকাৰ লোৱা দুজন মোৰ চিনাকি মানুহ, এজন দেলহিত মই লগ পাইছিলোঁ আৰু এজন মোৰ বন্ধু, তেওঁলোকে কৈছে যে ইমান আমাৰ অসমীয়া মাধ্যমৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীসকল ইমান সাংঘাতিক চোকা, ইমান ব্ৰিলিয়েণ্ট, আৰু প্ৰত্যুৎপন্যমতিতাটো ইমান আছে, কিন্তু ইংৰাজীৰ ক্ষেত্ৰত তেওঁলোকৰ আত্মবিশ্বাসটো নাই। আৰু এই আত্মবিশ্বাসটো নোহোৱাৰ মূল কাৰণটো হৈছে আমাৰ সেই ভয়টো, ইংৰাজী এটা বিৰাট টান। গতিকে সেই ভয়টো আমি ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা দূৰ কৰিব লাগে। এতিয়া প্ৰকৃততে ইংৰাজীটো টান হয়নে? মই আপোনালোকক পাঁচটা শব্দ মই লিখি থৈছোঁ। এইটো মই আগতে মই এবাৰ নগাঁৱৰ এখন স্কুলত যাওঁতে মই সুধিছিলোঁ, তাতো মই কৈছিলোঁ যে ইংৰাজীটো তোমালোকে ভয় কৰা নেকি? তেতিয়া কৈছিল ভয় কৰোঁ, ভাষা হিচাপে বিৰাট ভয় লাগে আমাৰ। তেতিয়া মই তেওঁলোকক 5টা ৱৰ্ড কৈছিলোঁ যে এইকেইটা কোন ভাষাৰ ক'ব পাৰিবানে? আপোনালোকে শুনকচোন, 5টা মই শব্দ কৈছোঁ: এইনছ, জুৱে, ড্ৰে, ভিয়েৰ, ফাম্ফ। 5টা। এইটো পাৰিছে নেকি? কোনোবাই পাৰিব পাৰে, কিন্তু এই 5টাৰ ইংৰাজীটো কি জানেনে? 1 2 3 4 5। গতিকে চাওক, ইংৰাজী টান হয়, ইংৰাজীটো আপোনালোকে জানেই, জাৰ্মানহে টান। আৰু যদি ইংৰাজী প্ৰকৃততে টান, যদি ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ ইংৰাজীৰ প্ৰতি ভয় আছে, আই এম গোয়িং টু এ মাৰ্কেট, আই লাভ ইউ, ডু ইউ লাভ মি, এইবোৰ কথা বুজি পালেহেঁতেন নেকি কওকচোন? নাপায় নহয়। সেই ভয়টো আমি নোহোৱা কৰিব লাগিব এতিয়া প্ৰেক্টিকেলি। আৰু প্ৰেক্টিকেলটো ইয়াত কেনেকুৱা যে আমি ব্যৱহাৰিক জীৱনক ইংৰাজীটো আমাৰ মাজলৈ আনিব লাগিব। আৰু এনেকুৱা নহয় আমি অসমীয়া মাধ্যমৰ পৰা আহিছোঁ, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি আমাৰ দায়িত্ব কৰ্তব্য আছে। অসমীয়া ভাষাটো আমি ভাল পাওঁৱেই, আৰু মই যিমান পাৰোঁ সিমান অসমীয়াতে লিখা মেলা কৰি আছোঁ, ফেচবুকতো অসমীয়াত লিখোঁ, মই যিবোৰ কথা কওঁ স্কুলতে হওক বা বিভিন্ন মেল মিটিঙত, অতি প্ৰয়োজনীয় নহ'লে মই অসমীয়াতে কওঁ। যে কেতিয়াবা অনা অসমীয়া দৰ্শক যদি বেছি থাকে তেতিয়াহ'লে মই মাজে মাজে ইংৰাজী ক'ব লগা হয়, আমি সেইটো জীয়াই ৰাখিমেই। কিন্তু তাৰ পৰা ওলাই আহি যেতিয়া আমি প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰখনলৈ যাম বা ব্যৱহাৰিক জীৱনলৈ আহিম, বা কাইলৈ যদি কোনোবা বাহিৰৰ পৰা এজন পৰ্যটক আহি মোৰ গাঁৱত যদি সোমাইহি যে ইয়াত নেমুটেঙা ক'ত ক'ত খেতি আছে মোক বুজাই দিবলৈ এজন মানুহ লাগে, মোৰ গাঁৱৰ ক্লাছ 6ৰ যিজনে ইংলিছত হায়েষ্ট মাৰ্ক পাইছিল তেওঁ কিন্তু ভয় কৰিব। মই মোৰ গাঁৱৰ নামটো এইটোৱে কৈছোঁ, মই মোৰ গাঁও বুলি সকলোৰে গাঁৱৰ কথা কৈছোঁ। কিয় ভয় কৰিব? যে অনলি প্ৰিঅকুপাইড হৈ আছে, ইংৰাজীটো ইমান টান, তেখেতে বা কি কয়। গতিকে সেই ভয়টো নোহোৱা কৰাৰ এতিয়া দায়িত্ব আমাৰ। গতিকে মই নিজেও জীৱনত বহুত ঠেকা খালোঁ। মই বহুত কটনত প্ৰথম আহি লৈ পেলাই ইংৰাজী বিষয়ত যেতিয়া মই ইংৰাজীটো অনাৰ্ছ লৈছিলোঁ, বহুতে মোক হাক দিছিল, ইংৰাজীত অনাৰ্ছ ল'ব নালাগে, স্ক'ৰিং নহয়, ফাৰ্ষ্ট ক্লাছ নাপায়। তথাপি মই পঢ়িবলৈ মন কৰিছিলোঁ যে মই ইংৰাজীটো পঢ়িহে এৰিম। অসমীয়া মাধ্যমৰ পৰা আহি মই ইংৰাজী পঢ়িম, ইংৰাজী সাহিত্য পঢ়িম। পঢ়িলোঁ, MLA-কে পঢ়িলোঁ, পষ্ট গ্ৰেজুৱেট। আৰু তাৰপিছত যেতিয়া ব্যৱহাৰিক জীৱনত ইংৰাজীটো প্ৰয়োগ কৰিবলৈ ল'লোঁ লাহে লাহে, ভুলে শুদ্ধই, প্ৰথমতে ভুলে শুদ্ধই, মই 9ম শ্ৰেণীত থাকোঁতে ভইচ অৱ আমেৰিকালৈ এখন চিঠি লিখিছিলোঁ ইংৰাজীত। তাতে হয়তো ভাৰ্ব, কনজুগেশ্যন বা বহুত তেনেকুৱা ধৰণৰ ভুল আছিল, কিন্তু সেই চিঠিখনৰ তেওঁলোকে মোক ৰিপ্লাই দিছিল। মই ফেচবুকত এনে আপলোড কৰিছিলোঁ চিঠিখন, এতিয়াও মোৰ হাতত আছে। যে শিকাৰ মানসিকতাটো, সেই বস্তুটো আমাক এতিয়া লাগে। মই মোৰ কথাটো কোৱা নাই, মই সৰু উদাহৰণ দিছোঁ। মোৰ গাঁৱতো তেনেকুৱা বহুত ল'ৰা ছোৱালী আছিল, তেওঁলোকে আমি আছাম ট্ৰিবিউন পঢ়িছিলোঁ, টাইমছ অফ ইণ্ডিয়াখন দুদিনমানৰ পিছতহে গৈ পায়, সেইখনো আমি নগাঁও টাউনৰ পৰা আনি পঢ়োঁ। বহুত গাঁৱে গাঁৱে এনেকুৱা ষ্টুডেণ্ট আছিল, বহুত গাঁৱত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে। কিন্তু তথাপি কি হয়, আমি যেতিয়া গাঁওখনেৰ বাহিৰলৈ ওলাই আহোঁ, আমি সেই ভয়টোৰ পৰা আঁতৰ হ'ব নোৱাৰোঁ যে ইংৰাজী বহুত টান। কাৰণ আমাক সময়ে স্কুলতে হওক বা বিভিন্ন উৎসৱ, অসমীয়া সাহিত্যই হওক বা বিভিন্ন চিনেমাতে হওক, আমি এটা সেই ধাৰণাটো সোমোৱাই লৈছোঁ, ইংৰাজী টান, চিনেমাটো আমি পাওঁ, কাইলৈ ইংৰাজী পৰীক্ষা দেই। আৰু কি হয়, ইংৰাজী আৰু অংক পৰীক্ষাৰ আগদিনাখন বিশেষ সতৰ্ক, ইংৰাজী পৰীক্ষাৰ আগত কেইদিন বন্ধ দিছে। সেই ভয়টো আমি নাইকিয়া কৰিব লাগে। গতিকে আমি চাব লাগিব এতিয়া ক্ষয়টো লিখিলে কিমান পাক দিব লাগে, টিটো লিখিলে সিমান পাক দিব লাগেনে? একদম সৰু উদাহৰণ এটা দিছোঁ।
ক্ষটো লিখোঁতে ব্ৰহ্মাটো লিখোঁতে ব তাৰ লগত আকৌ আহিল এইডাল তাত হ তাৰ ম এইবোৰ গোটেইবোৰ আহি ব্ৰহ্মাটো লিখিব লাগে কৰিমগঞ্জ কাঞ্চনজংঘা কিমান পাক দিব লাগে এতিয়া বৃক্ষটো লিখোঁতে ব তাৰ তলত ৰিকাৰ ক্ষৰ এই পাককেইটা দি আমি আমাৰ অসমীয়া নিজৰ মাতৃভাষাৰ বৃক্ষ লিখোঁ ইংৰাজী কি লিখোঁ TRE গতিকে ভাবি চাওকচোন ইংৰাজীটো টান হয়নে একদম প্ৰেক্টিকেলি ভাবক ইংৰাজীটো টান হয়নে একেবাৰে নহয় এই অনাগত সময়ছোৱাত আহিবলগীয়া যিসকল ইয়াত ব্যক্তি আপোনালোকৰ আগত তেওঁলোকৰ মানে অভিজ্ঞতাবোৰ এইবোৰ অভিজ্ঞতা দেই পাঠ নহয় লেচন নহয় প্লিজ কাইণ্ডলি এইটো একদম ভুল নুবুজিব যে এইটো কিবা শিকোৱা হৈছে আমাৰ অভিজ্ঞতাবোৰ তেওঁলোকে শ্বেয়াৰ কৰিবলৈ আহিব নেৰেশ্যনৰ কথা ক'ব খুব ধুনীয়াকৈ বেলেগ ধৰণৰে ডিগ্ৰীৰ কথা ক'ব টেন্সৰ কথা ক'ব ব্যৱহাৰিক জীৱনত ভয় নোখোৱাকৈ কেনেকৈ এই বস্তুবোৰ আমি আয়ত্ব কৰিব পাৰোঁ গতিকে চাওকচোন নিজৰ ভাষাটোক চাওঁ আমি ভাষাটো বিৰাট ভাল পাওঁ অসমীয়াৰ কাৰণে মই অসমীয়া ভাষাটোৰ কাৰণে যিখিনি পাৰোঁ কৰি আছোঁ অসমীয়া কিতাপ পত্ৰ কেনেকৈ প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰি সেইখিনি কৰি আছোঁ ভাষাটো প্ৰসাৰৰ ক্ষেত্ৰত কৰি আছোঁ কিন্তু ইংৰাজী যে ইমান ভয় কৰোঁ বৃক্ষ লিখোঁতে ব তাৰ তলত ৰিকাৰ এডাল দি ক্ষটোৰ 3টা পাক লগাই ওপৰত মাত্ৰা দিলোঁ আৰু ইংৰাজীত লিখিলোঁ TREE ট্ৰী গতিকে চাওক ইংৰাজীটো টান হয়নে আমি ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ বুজাব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰা ভয়টো তেনেকৈ আমি আঁতৰ কৰিব লাগিব আৰু এইটো আঁতৰ কৰিব পাৰিব আপোনালোকে ঘৰত যিসকল আপোনালোকৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ ক্লাছ 5-6ত 5-6-7-8 তেওঁলোকৰ মনৰ পৰা তাতকৈ ডাঙৰসকলৰ পৰাও ছাত্ৰ ছাত্ৰীসকলৰ পৰা আপোনালোকে এই কথাখিনি তেওঁলোকক বোধগম্য কৰোৱাব পাৰিব লাগিব এতিয়া মই কেইটামান পইণ্ট ইয়াতে মই অথনি লিখি থৈছিলোঁ যে আজি মই কি ক'ম মই এইটো জাষ্ট এটা চিনাকি পৰ্বহে ইন্ট্ৰডাকশ্যনহে আৰু আজি আমাৰ মূল কথাটোৱে হ'ল ইংৰাজী বহুত সহজ আৰু আপুনি বিশ্বাস কৰক আপোনালোকে বিশ্বাস কৰক এই কথাটোত আমি ইমান আমোদ পাইছোঁ এই কামটো কৰি মেঘনা চৌধুৰীয়ে তেওঁ প্ৰিপেয়াৰ কৰি আছে তেওঁ কাইলৈ বিৰাট সুন্দৰ কথা কেইটামান লৈ আহিব আপোনালোকে মই নিজে শুনি বিৰাট ভাল পাইছোঁ যে ইংৰাজীটো ইমান সঁচাকৈ ইমান ধুনীয়া বস্তু নে অংকুৰিতা পাঠকে ইংৰাজীত লিখাৰ ওপৰত কিবা এটা তেওঁ প্ৰিপেয়াৰ কৰি আছে লুইত জ্যোতিয়ে নেৰেশ্যনৰ ওপৰত কিবা কৰি আছে ভইচৰ ওপৰত মন্দিৰাই ডিগ্ৰীৰ ওপৰত কিবা এটা লিখি আছে খুব ধুনীয়াকৈ ভয়টো আমি আঁতৰাব লাগে ল'ৰা ছোৱালী মনৰ পৰা আৰু যাতে তেওঁলোকে হাইস্কুল পাৰ হৈ লৈ পেলাই বিনা দ্বিধাই ইংৰাজীক কোনো ধৰণৰ ডেম কেয়াৰ বুলি কৈ যাতে গুৱাহাটীলৈ ওলাই আহিব পাৰিলে দিল্লীলৈ পঢ়িবলৈ যাব পাৰে কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে যাব লাগে IIT JEE MBAৰ কাৰণে যিটো কেট হয় নে এইটো মই ইমান ভালকৈ নাজানো সেই যিখিনি পৰীক্ষা দিবলৈ যায় তাত যাতে ইংৰাজীত কোনো ধৰণে বাধা হ'ব নোৱাৰে প্ৰথম কথা আপোনালোকে যিসকলে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী ঘৰত আছে ছাত্ৰ ছাত্ৰীসকলক এখন ইংৰাজী ডিক্সনাৰী দিয়াৰ ব্যৱস্থা কৰক ইংৰাজীত যিটো শব্দ তাৰ অৰ্থটো ইংৰাজীতে শিকক এপল মানে আপেল নহয় এপল মানে এপল হৈয়ে থাকক অক্সফৰ্ডৰ এখন ইংৰাজী ডিক্সনাৰী আছে সেইখন হাততে পোৱা কৰি থওক যেতিয়া ইংৰাজী পঢ়ে পেপাৰখনেই হওক ইংৰাজী আলোচনী এখনেই হওক ইংৰাজীৰ শব্দৰ অৰ্থটো ইংৰাজীতে শিকক অসমীয়ালৈ কনভাৰ্ট কৰি শিকিব নালাগে আমাৰ মূল সমস্যাটো সেইটোৱেই মই যেতিয়া ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ ভিতৰলৈ সোমাই গ'লোঁ ছাৰে যেতিয়া মোক সুধিলে ৱেৰ ইজ ইয়ৰ লোকেল গাৰ্জেন তেতিয়া মই সেই গোটেই কথাখিনি অসমীয়াত প্ৰথমতে মগজুৰ ভিতৰত অসমীয়াত সঞ্চালন কৰি সেইখিনি আকৌ অনুবাদ কৰিলোঁ ইংৰাজীলৈ অনুবাদ কৰি মই সেইখিনি ছাৰৰ আগলৈ লৈ গ'লোঁ গতিকে আধা বাটতে বস্তুটো চব খেলি মেলি হৈ গ'ল অসমীয়াত প্ৰথমতে ভাবি অনুবাদ কৰি আমি ক'বগৈ নোৱাৰোঁ আমি ইংৰাজীতে ভাবি ইংৰাজীতে ক'ব লাগিব গতিকে প্ৰথম কাম হ'ল এখন অক্সফৰ্ড ইংৰাজী ডিক্সনাৰী দিয়া গো মানে যোৱা নহয় গো মানে টু মুভ সেই কথাখিনি ছাত্ৰ ছাত্ৰীয়ে বুজিব লাগিব ৰান মানে দৌৰা নহয় ৰান মানে টু মুভ ফাষ্ট তেওঁলোকে সেইখিনি শিকিব লাগিব ইংৰাজীতে শব্দটো ইংৰাজীতে অৰ্থ শিকক কামটো অকণমান টান আছে কিন্তু অভ্যাসটো যদি গঢ়ি উঠে নহয় মই নিজে ইংৰাজী ডিক্সনাৰী যেতিয়া ল'বলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া প্ৰথম কেইদিনমান খুব টান লাগিছিল আকৌ অসমীয়া ডিক্সনাৰীখন মেলি চাওঁ কিন্তু সেইটো একদম কৰা অনুচিত ইংৰাজী শব্দৰ অৰ্থ ইংৰাজীতে আমি শিকিম এইটো হ'ল প্ৰথম চৰ্ত দ্বিতীয় চৰ্ত এখন ইংৰাজী পেপাৰ লাগিবই ঘৰত আছাম ট্ৰিবিউন তাৰপিছতে হিন্দুখন ল'ব পাৰিলে ভাল কিন্তু হাইস্কুলৰ কাৰণে হিন্দুখন কিমান সমীচীন মই জনাব নোৱাৰিম যিসকলে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে ইংৰাজীৰ বিষয়ে দুআষাৰ ক'বলৈ আহিব তেওঁলোকে ভালকৈ ক'ব পাৰিব এই বিষয়ে কিন্তু আছাম ট্ৰিবিউনখন পঢ়ি বহুত শিকিব পাৰি যদি উইজডম আলোচনীখন চলি আছে সেইখন এতিয়াও কিনি ৰখা ভাল মই সেইখনৰ পৰাই অষ্টম শ্ৰেণীৰ পৰাই বহুত ইংৰাজী মই শিকিব পাৰিছিলোঁ অন্ততঃ কামত অহাকৈ সেইকাৰণে মই
এই অসমীয়া মাধ্যমৰ পৰা গৈ কটন গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত মই MA কৰি গৈ মই এটা MNCত মই কাম কৰিছোঁ, যদি ইংৰাজীৰ বাহিৰে একো নাই, খালী ইংৰাজী, কেৱল ইংৰাজী। তাৰপিছতে ছাত্ৰ ছাত্ৰীক বিশেষকৈ ঘৰত তেওঁলোকক ইংৰাজী কাণ্ট্ৰি ছং শুনোৱা আৰম্ভ কৰক। ডলি পাৰ্টন, ডন উইলিয়ামছ, কেনি ৰজাৰ, এই গানবোৰ অতি সহজ। তেওঁলোকে যেতিয়া গানবোৰ শুনি কাণত যেতিয়া শব্দবোৰ বুজি পাব, তেতিয়া নিজে যেতিয়া অৰ্থ বুজি পাব, তেওঁলোকৰ ইংৰাজীৰ প্ৰতি ধাউতিটো বাঢ়ি যাব। I don't believe in superstars, organic food and foreign cars। এয়া হ'ল ডন উইলিয়ামছৰ একদম সহজ ইংৰাজী। কাণ্ট্ৰি ছংবোৰৰ আচল কথাটোৱে হ'ল সেইটো, সহজ সৰল ইংৰাজীত মানে গাঁৱলীয়া গান। প্ৰথমতে কাণ্ট্ৰি ছং ইউটিউবত বিচাৰি ছাত্ৰ ছাত্ৰী আপোনাৰ ঘৰত যিজন আপোনাৰ সন্তানেই হওক অসমীয়া মাধ্যমত পঢ়া বা ভতিজা ভতিজী আছে, তেওঁলোকক কাণ্ট্ৰি ছং শুনোৱাৰ ব্যৱস্থা কৰক ইংৰাজী। তেওঁলোকে যেতিয়া শুনি ভাল পাব, ইংৰাজীৰ প্ৰতি ধাউতি বাঢ়িব। তাৰপিছত লাহে লাহে ইংৰাজী কমিক্স, ইংৰাজী সৰু ল'ৰা ছোৱালী কিতাপ দিয়া আৰম্ভ কৰক। সেই বিষয়ে লীনা শইকীয়াই এটা প্ৰবন্ধ লৈ আহিব আপোনালোকৰ ওচৰলৈ, কি কিতাপ পঢ়া উচিত। গতিকে আজি 20 মিনিট হ'ল, আপোনালোকে যথেষ্ট ধৈৰ্যৰে শুনি আছে, অশেষ ধন্যবাদ। আমাৰ মূল লক্ষ্যই সেইটো যে ইংৰাজী এটা সহজ বিষয় নহয়, ইংৰাজী এটা সহজ ভাষা। ইংৰাজীৰ প্ৰতি থকা আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ আমি ভয়টো আঁতৰ কৰিব লাগে আৰু বুকু ফিন্দাই আমি যাব লাগে, কম্পিটিটিভ এক্সামিনেশ্যন হওক বা ব্যৱহাৰিক জীৱনলৈ হওক বা বিদেশলৈকে হওক, যে ইংৰাজী আমাক বাটত একো কৰিব নোৱাৰে। আৰু কটনৰ ইংৰাজী মেজৰৰ ক্লাছত অম্লানদীপ ছাৰে এদিন এটা কথা কৈছিল, মোৰ এতিয়াও মনত আছে, যে আটাইতকৈ টান কামটো হ'ল সহজ ইংৰাজী লিখা। সহজ ইংৰাজী লিখাই হৈছে আটাইতকৈ টান কাম। গতিকে সেইটো কাৰণে চাওক যে টান ইংৰাজী কোৱা মানুহ বহুত আছে। আমি সহজ সৰলকৈ আৰম্ভ কৰোঁচোন। কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে যিখিনি লাগে সেইখিনি আমাক শিকাব, সেইখিনি আমি ইয়াৰ পিছৰ পৰ্যায়ত কেতিয়াবা পামগৈ, বা বেলেগ বহুত চ'ৰ্চ আছে। আজিকালি হাতত মোবাইল ফোন আছে, গুগলটো থাকে, মানে একো চিন্তা নাই। কিন্তু সহজকৈ আমি সহজ কথাখিনি, এই ভয়টো প্ৰথমতে ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা আমি দূৰ কৰি লওঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ, এইটো কোনো ধৰণৰ ক্লাছৰুম নহয়, কোচিং চেণ্টাৰ নহয়। আপোনালোকৰ প্ৰশ্নসমূহ বা আপোনালোকৰ উপদেশসমূহ আমাক কমেণ্ট ছেকশ্যনত দি থ'ব। এই ভিডিঅ'বোৰ আমি ইউটিউবলৈ নিম পিছত, ইউটিউবতো আপোনালোকে চাবলৈ পাব। আপোনালোকে যিসকলে পৰামৰ্শ দিয়ে আমি সেইবোৰ সাদৰেৰে গ্ৰহণ কৰিম। আপোনালোকে জনাখিনিও আমাক শিকাব লাগিব, মূল কথা সেইটোহে। আৰু আমি কালেক্টিভলি একেলগে একগোট হৈ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ভয় আছে, সেই ভয়টো আমি দূৰ কৰিব লাগিব। আপোনালোকেতো জানেই সকলো, আমিও জানো কিছু পৰিমাণে হ'লেও। আমি আপোনালোকৰ যিখিনি ধাৰণা আছে, আপোনালোকে যিখিনি শিকিলে সেইখিনি আমাক জনাব, আমি জনাখিনি আপোনালোকক জনাম। গতিকে একেলগে মিলি আমি ঘৰতে বহি অনাগত এই দিনকেইটাত যদি অন্ততঃ অসমৰ 10জন অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰো যদি ভয়টো নাইকিয়া কৰিব পাৰোঁ, পিছত আমাৰ বহুত ভাল লাগিব। কাৰণ আমাৰ দায়িত্ব আছে আমাৰ গাঁৱৰ এৰি থৈ অহা অসমীয়া মাধ্যমৰ স্কুলকেইখনলৈ। মোৰ এতিয়াও মনত পৰে, কটন মহাবিদ্যালয়লৈ প্ৰথম দিনাখন গৈ মই কিটো এটা হাহাকাৰ পৰিস্থিতি হৈছিল, চাৰিওপানে ইংৰাজী। গতিকে সেই ভয়টো তেওঁলোকক দূৰ কৰা দায়িত্ব এতিয়া আমাৰ। আমি সকলোৱে লগে ভাগে কাম কৰিম। ভিডিঅ'টো চাই কেনে পালে জনাব, কমেণ্টত জনাব। আৰু আপোনালোকৰ প্ৰশ্নসমূহ যথাসম্ভৱ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে দায় দোষ নধৰিব, যিহেতু মই আৰু বেলেগ কাম কৰি আছোঁ, আমাৰ যিসকল আমাৰ লগত আছে আমাৰ দলটোত সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে। গতিকে সকলো সময়তে গোটেই প্ৰশ্নসমূহৰ উত্তৰ দিয়াটো সম্ভৱ নহ'বও পাৰে, তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ। কিন্তু আপোনালোকে যিখিনি জানে সেইখিনিও আমাক জনাবলৈ আপোনালোকে একেবাৰে নেপাহৰিব। কাইলৈ আহিব মেঘনা চৌধুৰী। অসম চৰকাৰৰ এগৰাকী বিষয়া, গল্পকাৰ, নৃত্য পটীয়সী আৰু গান বাজনাৰ লগতো জড়িত। আৰু তেওঁ এখন খুব ডাঙৰ কিতাপ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে। আৰু তেওঁ ইংৰাজীৰ কেইটামান খুব মজাৰ কথা ক'ব। আপোনালোকে কাইলৈ ভিডিঅ'টো চাবলৈ নেপাহৰিব। খুব মজাৰ কথা কেইটামান ক'ব। তাৰপিছতে আহিব আছিক জামান, তেওঁ ভাৰতীয় প্ৰশাসনিক বিষয়া। তাৰপিছত লুইতজ্যোতি শৰ্মা আহিব। তাৰপিছতে লীনা শইকীয়া আহিব। অংকুৰিতা পাঠক আছে। এয়া সময় অনাগত দিনকেইটাত আহি থাকিব। আজি এটা কথাই কওঁ, এখন ইংৰাজী ডিক্সনেৰী অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে, ইংৰাজী টু ইংৰাজী এখন অভিধান, আৰু এখন কিতাপ গ্ৰামাৰৰ কিতাপখন হ'ল, আপোনাৰ ঘৰত যিমান আজিলৈকে গ্ৰামাৰ কিতাপ আছে চব থাকক, চব ভাল গ্ৰামাৰ কিতাপ, কিন্তু এখন কিতাপ লাগিবই। সেইখন হ'ল ৰেন এণ্ড মাৰ্টিনৰ, যিখন হাই স্কুল ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন। ৰেন এণ্ড মাৰ্টিনৰ নামটো মনত ৰাখক। ৰেন এণ্ড মাৰ্টিনৰ গ্ৰামাৰ কিতাপখন আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে লগত লাগিবই। ঘৰত বাকী চব গ্ৰামাৰ কিতাপ আছে, সেইবোৰ খুব ভাল, কিন্তু এইখন অবিহনে এই বাউণ্ডৰীটো পাৰ হৈ যোৱা সহজ নহয়।
কিবা যদি ভুল ভ্ৰান্তি হ'ল, যদি জোখতকৈ বেছি ক'লোঁ মাৰ্জনা কৰিব। আমি সকলোৱে মিলি ভয়টো দূৰ কৰিব লাগে, নিজে ভুক্তভোগীৰ কাৰণে ক'লোঁ। আমি সকলো একেলগে কাম কৰিম। আপোনালোকৰ সময়ৰ বাবে ধন্যবাদ। সকলো ভালে থাকক, ঘৰৰ ভিতৰত থাকক। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব, আৰু সকলো ভালে থাকক দেই। সকলোৱে সময়বোৰ সকলোৰে বাবে ভাল হওক। কাইলৈ চাবলৈ নাপাহৰিব। মতামত আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ।